হেল্ল' হাই দোস্ত, আজি মই আহিছিলোঁ ধুবুৰী টাউনত আৰু ধুবুৰী টাউনত কিবা এটা কামৰ কাৰণে আহিছিলোঁ। কিন্তু তাতে আহি পেলাই কিছু বস্তু দেখা পালোঁ। যেনিবা আপুনি আপোনাৰ মাক কি আপুনি ৰাস্তাত থ'ব পাৰিব নেকি? আপুনি আপোনাৰ মাক কি জাবৰ জোঁথৰ খাব দিব পাৰিব নেকি? তেনেহ'লে এই আনভাগবোৰ এনেকুৱা কিয় কৰে? তেওঁলোকৰ মাৰ লগত এনেকুৱা ব্যৱহাৰ কিয় কৰে যে মাক এৰি দিয়ে ৰাস্তাত জাবৰ জোঁথৰ খাবৰ কাৰণে? যাক আমি মা বুলি মাতিম তেওঁক আমি কেতিয়াও এনেকুৱা অপমান হ'ব নিদিওঁ। আৰু যদি মা বুলি মাতিছে তেনেহ'লে তাক অপমান হ'ব নিদিবি, জাবৰ জোঁথৰ ঘৰত ৰাখিব লাগে। মা কেনেকে ৰাস্তাত পেলাই নেকি? ভিডিঅ'টো চাওকচোন আপোনালোকে। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব।